নমস্কাৰ মই জ্যোতিষমান গোস্বামী আপোনালোকক পুনৰ স্বাগতম জনাইছো মোৰ চেনেল মাই লাইফ তাৰ শিল্পী জয়ন্ত হাজৰিকাদেৱে কৈছিল সময় গতিশীল আৰু এই সময় ধৰি ৰাখিবলৈ কেলেণ্ডাৰ ব্যৱহাৰ কৰা হয় আপোনালোকক দেখুৱাম এখন আচৰিত কেলেণ্ডাৰ যোনখন কেলেণ্ডাৰ 201 বছৰলৈকে চলিব সেইখন কেলেণ্ডাৰ যোনখন কেলেণ্ডাৰ আমাৰ ডাঙৰ কাকাক উপহাৰ হিচাপে দিয়া গৈছিল এই কেলেণ্ডাৰখন বেয়া হ'ল কাৰণে মোৰ দাদাই নতুনকৈ বনাইছে আপোনালোকক মই দেখুৱাইছো এইখনে সেই কেলেণ্ডাৰখন পদ্ধতি আছে সেই পদ্ধতিটো মোৰ দাদাই কৈ দিব এই কেলেণ্ডাৰখন 1940 চনৰ পৰা আৰম্ভ কৰি 2140 চনলৈকে আছে 28 দিনীয়া মাহ হ'লে এই সাইটটো চাব লাগিব আৰু 29 দিনীয়া মাহ হ'লে এইটো ধৰি লওক এতিয়া জুন মাহ 2021 চন 2001 চন এইটো আৰু 21 চন এইটো 1 2 3 ইয়াত 3 ঘৰ আহিলে জুনত 1 2 3 সিলে আহিব সি টো চাওক আজি 11 তাৰিখ শুকুৰবাৰ (2021) চনৰ জানুৱাৰী মাহটো কি বাৰ পৰিছে সেইটো চাবলৈ হ'লে একেই পদ্ধতিত চাব লাগিব 21 চন এইটো 1 2 3 জানুৱাৰী মাহ এইটো 1 2 3 এফত পৰিব আপুনি এফত চাওক 1 তাৰিখ শুকুৰবাৰ এই 201 বছৰীয়া কেলেণ্ডাৰখন দেখিলে কেলেণ্ডাৰখন এতিয়াও আমাৰ ঘৰ সংৰক্ষিত হৈ আছে আৰু যদি আপোনালোকে আজি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব সাবস্ক্ৰাইব কৰিব তলত থকা ঘণ্টাটো এবাৰ দবাই দিব